এসএসসি লগা মানে আৰু বিহেভিয়াৰটো মজা Hi, hello, welcome back to my YouTube channel. So, welcome to my another video. To then, আমি আজি গৈ আছো মানে পূজাৰ শ্বপিং কৰিবলৈ। তো বলক কি পাওঁ কি লওঁ চাব আপোনালোক। তো বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কেনেকৈ আছে আপোনালোক? বস্তু দেখিছোঁ হাতী হাতী তো বলক আমি ভিডিঅ'টো আৰম্ভটো কৰিলে। তো চাই থাকক আৰু ভিডিঅ'টো। তো মই আছোঁ এতিয়া বৰ্তমান বিশ্বনাথ চাইড এটা টাউন গৈ আছোঁ। প্ৰথমতে যাম ষ্টাইলিছ বজাৰ, ছেকেণ্ড যাম ভি মাৰ্কেট, থাৰ্ড যাম বিশাল মাৰ্কেট। তিনিটাৰ ভিতৰত কি পাওঁ চাম। তো লেটছ ষ্টাৰ্ট। লক হৈ গ'ল চাইকেলৰ লক, আৰু মোৰ লগত শ্বপিং কৰিব আহিছে মোৰ লগৰটো। দেখা যাক কি হ'ব। মাৰ্কেটত ভি মাৰ্টত সোমালোঁ চালে স্পৰ্টিং ভাল লাগিছিলে, বাট কলাৰটোৰ কাৰণে মানে বেয়া লাগিলে, নল'লোঁ। যদি মানে বেলেগত চাওঁ যদি নাপাওঁ সেইটো টি চাৰ্টকে লৈ যাম। মোক খাছ লাগে টি চাৰ্টটো, বাট কলাৰটোৰ কাৰণে অলপমান মানে অলপ কিবা এটা মানে আফচোচ লাগি আছে। চ' নাই আৰু। তো আমাৰ বিশ্বনাথ টাউনৰ মানে চিটিটো চাওক আৰু মানে মেইন ট্ৰেফিক পইণ্টটো চাওক। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। ফটা কাগজতে সপোনবিলাক আঁকিম, মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলান জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি, পলম হ'ব বাটত আৰু হ'ব চাগে ৰাত। আহি গ'লোঁ এতিয়া ষ্টাইলিছ বজাৰ। ইয়াত এইখন হৈ গ'ল ষ্টাইলিছ বজাৰ। চুলিলে বেয়া কাটিম সোমাই কাটিম ষ্টাইলিছ বজাৰ। তো বলক
এতিয়া পেণ্ট লোৱা হৈ গ'ল তো এইটো যাম টি-চাৰ্ট ল'বলৈ এতিয়াতো ইয়াত বিশাল ভি মাৰ্কটো নাপালোঁ ষ্টাইলিছ বজাৰ ন ষ্টাইলিছ বজাৰ নাপালোঁ এইটো যাম আমি বিশাল মাৰ্কেট বিশাল মাৰ্কেট হৈ গ'ল আমাক এতিয়া ফাৰ্ষ্ট এটা টিকেট লটাৰী হ'ব চ' এটাই ভাবিছোঁ দেখা যাব যি হয় আৰু ত' চাম আমাৰ লাকটো কেনেকৈ যাওঁ নেকি বাজাজত 3000 টকা কি আছে কি লগোৱা ন SSC লগা মানে আৰু বিহেভিয়াৰটো ধুনীয়া কৰি ৰিভাৰটো মজা আৰু এতিয়া আমি সেই পাই গ'লো সেই বিশাল মাৰ্কেট তো চাওঁ কি পাওঁ ইয়াত সঁচাকৈ কম ওলালোঁ মানে একো খাছ একো নাই এতিয়া ডাইৰেক্ট দোকানলৈ যাওঁ আৰু এতিয়া এনেকৈ মাৰ্কেট নাই আৰু তো যাওঁ আৰু আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম ফটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলান জ্বলাই এটা চাহ মানে কাপোৰ মানে যোনকেইখন শ্বপত মানে কাপোৰ ল'লোঁ তাৰপিছত মানে ইমান দেৰি হৈ গ'ল ন আচলতে মোৰ চোৰ বিষ হৈ গ'ল তো মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ এতিয়া মানে ৰুমত পাওঁ বস্তাত মনত পৰিছে যে ভিডিঅ' কৰিব থাকি গ'ল তো আকৌ ভিডিঅ' কৰি আছোঁ এতিয়া তো আমাৰ কাপোৰ লোৱা হৈ গ'ল আৰু কি ক'ম আৰু পূজাত মানে যদি এইটো ভিডিঅ' মই আপলোড দিওঁ তেনে আমাৰ তাত যদি পূজা হয় তেনে পূজাটো দেখাম আমাৰ তাত কেনেকুৱা হয় টাউনত মই দশমীৰ দিনা এটা ব্লগিং বনাম যে মানে আমাৰ এটা ঘাট আছে বিশ্বনাথ ঘাট চ' মানে বহুত মানে ডাঙৰ ভালকৈ বনায় আৰু চ' তাত দেখাম তো সেইটো ব্লগ আহিব মানডে মানে আহি যাব তো এতিয়া আমি আহি পাই গ'লোঁ ৰুম পূৰা আন্ধাৰ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাহৰি নাযাব আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানটোৱে তো বাই তো আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ৰ লগত ৰষ্টিং ভিডিঅ' এটা লাগিব নেকি বাৰু ভাবি আছোঁ ৰষ্টিং বনাম নেকি তো যদি ৰষ্ট লাগে তেন্তে কমেণ্ট কৰিব পাহৰিব আৰু আজিলৈ বাই